হেল্ল' গাইজ, একেদিন মানে ফেচবুকত এনেকুৱা বহুত নিউজ পাইছোঁ য'ত ইনভাৰ্টাৰ বন্ধ কৰিবলৈ গৈ মানুহৰ মৃত্যু হৈছে। তো ইনভাৰ্টাৰ এটা আপুনি কেনেকৈ বন্ধ কৰিব পাৰে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাই দি আছোঁ। আৰু লগতে মানে একৰ্ডিং টু গুগল মানে 2022 আৰু 23 বৰ্ষত মানে 40টা এনেকুৱা কেছ আহিছে অনলি অসমত মানে য'ত ইনভাৰ্টাৰৰ ফলত মানুহৰ মৃত্যু হৈছে। তো আপুনি এই ভিডিঅ'টোৰ জৰিয়তে আজি গোটেইখিনি গম পাব যে ইনভাৰ্টাৰ এটা আপুনি কেনেকৈ বন্ধ কৰিব। তো বলক গাইজ, আমাৰ ইনভাৰ্টাৰটো মানে ইয়াতে ছেপাৰেটলি মই ৰাখি থৈছোঁ ইয়াতে, যাতে কোনো সৰু ল'ৰা ছোৱালী ইয়াতে আহিব নোৱাৰে। এইটো জেগাত আপুনি এনেকুৱা এটা ছেপাৰেট জেগাত ৰাখি দিব যাতে মানে কোনো ল'ৰা ছোৱালী মানে এইটো চুব নোৱাৰে, মানে সৰু ল'ৰা ছোৱালী। ঠিক আছে, তো চাওক এতিয়া। কিন্তু বহুতে কি কৰে, কিছুমানে কি কৰে, এই চুইচটো বন্ধ কৰে, এই চুইচটো বন্ধ কৰি পিনে, ঠিক আছে, এতিয়া চাওক এটা শব্দ হৈছেনে, এই চুইচটো বন্ধ কৰি মানে এই প্লাগটো উলিয়াই আনে, কিন্তু ইটো একেবাৰে ফুল। ঠিক আছে, আপুনি এইটো কাম কেতিয়াও নকৰিব। ঠিক আছে, এইটো অন কৰিছে আপুনি যেতিয়া মানে কি ইনভাৰ্টাৰটো বন্ধ কৰিব লাগিব, ফাৰ্ষ্ট অফ অল আপুনি এই UPS-ৰ এইটো পাৱাৰ বটনটো বন্ধ কৰিব। ঠিক আছে, এইটো বন্ধ হৈ গ'ল। এতিয়া আপুনি কি কৰিব, এই চুইচটো বন্ধ কৰিব। এই চুইচটো বন্ধ কৰি পিনেহে এতিয়া প্লাগটো ওলাব। যদি আপুনি এইটো কাম নকৰে তেতিয়াহ'লে কি হ'ব মই কৈ আছোঁ আপোনাক। আপুনি যদি এই চুইচটো প্ৰথমতে বন্ধ নকৰাকৈ এই চুইচটো বন্ধ কৰি প্লাগটো সেই কৰি আনে, ইয়াতে যিখিনি মানে কাৰেণ্ট হৈ আছে, ঠিক আছে, মই ভালকৈ বুজাই আছোঁ। ইনভাৰ্টাৰটোৰ মানে বেটেৰীয়ে যিখিনি কাৰেণ্ট ইয়াতে মানে ষ্টক হৈ আছে, এই ষ্টকৰ কাৰেণ্টটো মানে এইডাল তাৰেৰে আমাৰ মেইন ছাপ্লাইত গৈছে। ঠিক আছে, এইডাল তাৰেৰে বেক হৈ আছে। আমাৰ বস্তুবিলাক কি হ'ব, প্ৰথমতে যদি আমি চুইচ অন কৰোঁ এই তাঁৰডালেৰে এইটোত আহে, কিন্তু এইটো নহয়। ইনভাৰ্টাৰৰ ক্ষেত্ৰত এই বস্তুটো নহয়। ইনভাৰ্টাৰৰ ক্ষেত্ৰত হ'ল এই তাঁৰডালেৰে মানে আপোনাৰ যিখিনি মানে ইয়াতে ষ্টক হৈ থকা আপোনাৰ যিখিনি কাৰেণ্ট আছে, এই কাৰেণ্টটো এনেকুৱাকৈ এই বস্তুটো দি আমাৰ মানে যিটো মানে ঘৰত ছাপ্লাই হয় সেইটোত কিছে। সেইকাৰণে এইটো কাম আপুনি কেতিয়াও নকৰিব। ইনভাৰ্টাৰৰ ক্ষেত্ৰত কি হয়, এই বস্তুটো দি আমাৰ বেক আহে। ঠিক আছে, এনেকৈ নাহে, বস্তুটো এনেকৈ যায়। তো তাৰ কাৰণে কি হয়, এই বস্তুটোত এই ভিতৰত যিটো পিন থাকে না, সেই পিনত মানে কাৰেণ্ট থাকে। সেই পিনটো যেতিয়া আমাৰ মানুহে কি কৰে, প্ৰথমতে এই চুইচটো বন্ধ কৰি কিনে এই বস্তুটো উলিয়াই আনে। তো যিখিনি পিনটোত মানে যিখিনি কাৰেণ্ট হৈ থাকে না, সেই কাৰেণ্টটোত লাগি কিনে মানুহৰ মৃত্যুৰ মুখত পৰে। ঠিক আছে, তো আপুনি এইটো ভুল কেতিয়াও নকৰিব। চাওক, এই চুইচটো প্ৰথমতে ফাৰ্ষ্ট বন্ধ কৰিব, তাৰপিছত আপুনি এই চুইচটো বন্ধ কৰি এই প্লাগটো উলিয়াই আনিব। তেতিয়াহে আপুনি মানে কি কোনো দুৰ্ঘটনাৰ পৰা আপুনি বাচি থাকিব পাৰিব। ঠিক আছে, এইখিনি কাম আপুনি যদি কৰে তে আপুনি কোনো দিনো বিপদত নপৰে।